হেল্ল' এভৰিৱান, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি যাম এওঁৰ মামাৰ ঘৰলৈ, দৰং জিলাত তেখেতৰ ঘৰ। ব'লক তেন্তে ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এয়া আমি ওলালোঁ আৰু। বিহু বুলি গাঁৱলৈ গৈ যে খুব ভাল লাগে। প্ৰতি বছৰেই আমাৰ যোৱা হয় আৰু মামাহঁতো বাট চাই থাকে আমি যাম বুলি। এইখিনি বাট বাৰু কোনে কোনে চিনি পাইছে। চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য দেখিছেনে, ইমান ধুনীয়া। এইখিনি হ'ল উত্তৰ গুৱাহাটীৰ মান্দাকাটা অঞ্চল। আপোনালোকক কোৱাই নাই নহয় মামাহঁতৰ ঘৰনো ক'ত। দৰং জিলাৰ, তেখেত থাকে চিপাঝাৰৰ দক্ষিণ চুবুৰীত। বিহু কেনেকুৱা গ'ল বাৰু আপোনালোকৰ? পিঠা পনা বনালেনে? ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ মাজে মাজে আহি আমি মামাহঁতৰ ঘৰ পালোঁ। কিবা কিবি অলপ লৈ আহিছোঁ তেওঁলোকলৈ বুলি। গাঁৱৰ যে এই পৰিৱেশটো মোৰ খুবেই প্ৰিয়। এয়া মামাহঁতৰ গোসাঁই ঘৰ। আজি বিহু বুলি শৰাই দিছিলে, আমিও প্ৰসাদৰ ভাগ পালোঁ। বায়েকক পাই মামাৰ একদম কথাৰ শেষেই নাই, পূৰা কথা পতাত ব্যস্ত। এই ৰিচুৱেলটো যে খুব ভাল লাগে। আটাইকেইজন মামাই ভাগিনীয়েকক কেনেকৈ সেৱা কৰিছে দেখিছেনে? এইজন সৰু মামা, এয়া ডাঙৰ মামা। চাহ খালোঁ, লগতে দৰঙৰ স্পেচিয়েল চুঙা পিঠাৰো জুতি ল'লোঁ। ম'হৰ এঠা, দৈ আৰু গুৰ মিঠৈৰ সৈতে। আকৌ এবছৰলৈ ৰখিব লাগিব এই পিঠাৰ জুতি ল'বৰ বাবে। মামীয়ে ধুনীয়াকৈ পৰিৱেশন কৰি দিলে। এয়া আমি জলপান খাই পথাৰলৈ অলপ ফুৰিব আহিছোঁ। প্ৰত্যেকবাৰ আহিলে আমি পথাৰলৈ আহোঁ। এতিয়া ধান কাটি নিছে, আকৌ যেতিয়া সেউজীয়া হৈ থাকে তেতিয়া যে ইমান ভাল লাগে পৰিৱেশটো। আপোনালোকক দেখাম কেতিয়াবা। এইটো ৰাজহুৱা নামঘৰ, ইমান ধুনীয়া ন পৰিৱেশটো। এনেকৈ গাঁও ফুৰি যে খুব ভাল লাগে। আমি আহিলে প্ৰায়ে এনেদৰে ঘূৰা ফুৰা কৰোঁ। আমি গাঁও ফুৰিব আহিছোঁ এতিয়া। ইয়াতে অলপ দেৰি বহি জিৰণি লৈছোঁ। ল'ৰা দুটাইও খুব এনজয় কৰে গাঁৱৰ এই পৰিৱেশটো। সদায় নাপায় যে, সেইবাবে আমিও বছৰত এবাৰ হ'লেও তাহাঁতক লৈ অহাৰ চেষ্টা কৰোঁ। বগৰী ছিঙিছোঁ দেই। এইজোপা মামাহঁতৰ বগৰী আছিলে। দুইফালে বাঁহ গছ আৰু পুখুৰীৰে ভৰা এইটো বাটেৰে পথাৰলৈ যোৱা যায়। বিহুত গাঁৱলৈ আহিলে প্ৰতিবাৰে মই এনেদৰে অলপমান হ'লেও বগৰী ছিঙি লৈ যাওঁ। ৰ'দত বহি জলকীয়া, ধনিয়া সানি বগৰীৰ জুতি ল'ম। ধুনীয়াকৈ গাঁও আৰু পথাৰ ফুৰি আহি ঘৰ পাই দেখিলোঁ মামীয়ে একদম দুপৰীয়া ভাত সাজ ৰেডি কৰিয়ে ৰাখিছে। এতিয়া খোৱাহে কথা আৰু। কলপাতত খুব জুতি লগাই দুপৰীয়া ভাত সাজ খালোঁ। মামীহঁতে এয়া খাই আছে। শেষত খুন্দা তামোলৰ জুতি লৈ আকৌ অহা বছৰ অহাৰ প্ৰতিশ্ৰুতিৰে মামাহঁতৰ ঘৰৰ পৰা আমি বিদায় ল'লোঁ। ইমান যে ভাল লাগে এনেকৈ খুন্দা তামোল খাই। বাটত আহোঁতে নাৰিকলী মন্দিৰত সেৱা এভাগ কৰি আহিলোঁ। প্ৰতিবাৰে আমি চিপাঝাৰলৈ আহিলে মন্দিৰত সেৱা কৰি যাওঁ। আজিৰ দিনটোত কটোৱা ভাল লগা সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম। আজিলৈ আহিছোঁ। বাই বাই।